নমস্কাৰ। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যা মেথছৰ বাস্তৱ সংখ্যা মানে চেপ্টাৰটো অলপ বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কিবা ভুল হ'লে কমেণ্টত জনাব। বাস্তৱ সংখ্যা কি? পৰিমেয় সংখ্যা শ্বৰ্ট ফৰ্মত আনিছোঁ দেই বস্তুটো। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটাক একেলগে লাগি থাকিলে একেলগে থকাখিনি কি বুলি কয়? বাস্তৱ সংখ্যা। আৰু সংখ্যা ৰেখাত লিখিব পাৰি। সংখ্যা ৰেখাডাল যে আছে যে আমি 9ত যে পঢ়িছিলোঁ, সংখ্যা ৰেখাত এইডাল উপস্থাপন কৰিব পাৰে বাস্তৱ সংখ্যাবোৰ। আৰু এই সংখ্যা ৰেখাডাল যে কি হ'ব? সংখ্যা ৰেখাডাল নিগেটিভৰ পৰা পজিটিভ হ'ব, মানে ঋণাত্মকৰ পৰা ধনাত্মক হ'ব পাৰে। এইটো হ'ল 3টা পইণ্ট এই বাস্তৱ সংখ্যা। আৰু বাস্তৱ সংখ্যা এতিয়া আমি ক'লোঁ যে বাস্তৱ সংখ্যা কি? এইটো অপৰিমেয় আৰু পৰিমেয় সংখ্যা একেলগে লাগি বাস্তৱ সংখ্যা হয়, হয়নে? এতিয়া পৰিমেয় সংখ্যা কি? পৰিমেয় সংখ্যা যিবিলাক সংখ্যা লিখি ল'বা, যিবিলাক সংখ্যা p/q আকাৰত লিখিব পাৰি, p/q আকাৰলৈ নিব পাৰি, p/q আকাৰত থাকে, ইনচৰ্ট যদি আমি কওঁ ভগ্নাংশ আকাৰত থাকে, সেইবিলাকে হ'ল পৰিমেয় সংখ্যা। কিন্তু q not equal 0 হ'ব লাগিব। এই q যদি 0 হয়, এইটো কি হ'ব চাবা। q যদি 0 হয়, ছাপ'জ 1 p/q 1 আছে, এই q যদি 0 হৈ যায়, p টো যদি 1 হয় বা যিয়ে হওক যিকোনো সংখ্যা যদি p হৈ থাকে, এইটো যদি 0 হৈ যায়, এইটো সদায় ইনফিনিটি হ'ব। ইনফিনিটি এটা পৰিমেয় সংখ্যা নহয়। গতিকে q not equal 0 হ'ব লাগিব। q not equal 0 হ'ব লাগিব পৰিমেয় সংখ্যা হ'বলৈ, আৰু p/q আকাৰত হ'ব লাগিব। এতিয়া আহি গ'ল যিকোনো সংখ্যা যিবিলাক নেচাৰেল নাম্বাৰ, যিবিলাক কাউণ্টেবল নাম্বাৰ, যেনেকৈ 5 হয়, 5, 3, এইবিলাক পৰিমেয় সংখ্যা হয় নাই? এইবিলাকো পৰিমেয় সংখ্যা। কাৰণ আমি ইয়াত হৰৰ এটা 1 লগাই দিব পাৰোঁনে? লগতে যদি 5 হয়, হৰতো 1 লগাই দিব পাৰোঁ। q মানটো আমি লগাই দিব পাৰোঁনে? গতিকে এইটো হ'ল পৰিমেয় সংখ্যা। মই ভাবোঁ পৰিমেয় সংখ্যা কনচেপ্টটো ইমানতে ক্লিয়াৰ হৈ গৈছে। পৰিমেয় সংখ্যা কি? গোটেই কাউণ্টেবল নেচাৰেল নম্বৰবিলাকো পৰিমেয় সংখ্যা হ'ব। এতিয়া আহি গ'ল অপৰিমেয় সংখ্যা কি? অপৰিমেয় সংখ্যা, এইটো ভালকৈ চাব। অপৰিমেয় সংখ্যা এনেকুৱাবোৰ সংখ্যা যিবিলাক সংখ্যা p/q আকাৰত নিব নোৱাৰি। p/q আকাৰত নিব নোৱাৰি, সেইটো হ'ল পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা কোনবিলাক? বৰ্গমূলৰ ভিতৰত যিবিলাক সংখ্যা থাকে, 5 ছাপ'জ, যিবিলাক সংখ্যা বৰ্গমূলৰ ভিতৰত থাকে সেইবিলাক অপৰিমেয় সংখ্যা। ছাপ'জ প্ৰায়, সেইবিলাক অপৰিমেয় সংখ্যা। আৰু যিবিলাক সংখ্যা দশমিকৰ পাছত ৰখি নাযায়, মানে অপৰিসমাপ্তি, দশমিকৰ পাছতো গৈ থাকে, মানে এইবিলাক হ'ল কি হ'ল? অপৰিমেয় সংখ্যা। আৰু ইয়াতে অপৰিমেয় কোনবিলাক নহয়? যদি অপৰিমেয় নহয়টো চাব দেই। আকৌ অপৰিমেয় কোনবিলাক নহয়? ৰুট অভাৰৰ ভিতৰত যদি কোনোবা এটা বৰ্গ সংখ্যা থাকে, সেইটো অপৰিমেয় নহয়। কাৰণ ৰুট অভাৰৰ ভিতৰত যদি বৰ্গ সংখ্যা থাকে, এই বৰ্গ সংখ্যাটোৰ বৰ্গমূলটো ওলাই যাব। মানে বৰ্গমূলৰ ভিতৰত বৰ্গ সংখ্যা আছে, গতিকে বৰ্গমূলটো ওলাই যাব। গতিকে বৰ্গমূল যি হ'ব সি আকৌ কাউণ্টেবল হৈ যাব, ই ডাইৰেক্ট পৰিমেয় সংখ্যালৈ গুচি আহিব। আকৌ ঘনমূলৰ ভিতৰত যদি ঘন সংখ্যা থাকে, তেতিয়াও সি এটা অপৰিমেয় সংখ্যা নহয়। এইটো নহয় আকৌ দেই, ভালকৈ চাই ল'ব। অপৰিমেয় সংখ্যা কি নহয় সেইটোহে দেখালোঁ, কাটন চিন দি দিছোঁ। এইটো অপৰিমেয় সংখ্যা নহ'ব। কেনেকৈ? এইটো 2³ হ'ব, আৰু এই ঘনমূলটো উঠাই ইয়াত কি হ'ব? 1/3 আহিব, হয়নে? গতিকে এই 1/3টোৱে এই 3টোৱে কাট খাই যাব জানো? 3টো ওপৰত পূৰণ হয়, হয় নহয়? গতিকে এইটো হ'ব 2, এইটো কি আহি যাব? পৰিমেয় সংখ্যালৈ আহি যাব। গতিকে এইটো পৰিমেয় সংখ্যা নহয়। আৰু এটা আছে, কোনটো পৰিমেয় সংখ্যা নহয়? যিবিলাক সংখ্যা দশমিকৰ পাছত মানে পুনৰাবৃত্তি হ'ব, ৰিপিট হ'ব, যেনেকৈ 1.12 এনেকৈ যিবিলাক সংখ্যা যাব, এইটো অপৰিমেয় সংখ্যা নহয়। গতিকে অপৰিমেয় কোনটো নহয়, আৰু পৰিমেয় কোনখিনি হয়, কোনখিনি অপৰিমেয় হয়, বাস্তৱ সংখ্যা কি, ইমানেই। তোমালোকে ওপৰে চাই ল'বা। এইবিলাক বহুত বেছিক কনচেপ্ট হয়, বেছিকৈ লিখি নাথাকোঁ। মোৰ কথাখিনি ভালকৈ শুনিলে বুজি পাই যাব। এইটো হ'ল পৰিমেয় সংখ্যা।